Hello everyone, good morning and welcome back to my channel. আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ মই মঞ্জুৰি আপোনালোকক সকলোকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও আছো আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই অলপমান বজাৰৰ পৰা আহিলো আৰু কিয় গৈছে এইখিনি আপোনালোকক মই জনাই আছো। গতিকে ভিডিঅ'টো চাই থাকক আৰু চাই পেলাই আপোনালোকে কমেন্ট নকৰাকৈ নাথাকিব আৰু যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনালোকে লাইক নকৰে গতিকে লাইক কৰি দিব আৰু কমেন্ট কৰিব কেনেকুৱা পায়। গতিকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ঢাকনখনৰ মানে এইটো হিনাখন ভাত বনাওঁতে একদম মানে জৰেৰে হেৰিটো খুলি গ'ল। এইটো লগাই লৈ আহিলোঁ আৰু ষ্টেণ্ডডাল মানে ভালদৰে নবহে, কুকাৰ কেৰাহীতে লৰি থাকে। এইটো অলপ ঠিক ঠাক কৰি লৈ আহিলোঁ আৰু অলপমান বজাৰ কৰি লৈ আহিলোঁ। চুজি, মেকৰণি, নাৰিকল তেল এটা আৰু ৰিন চাবোন, বাচন ধোৱা চাবোন দুটা, এভৰিডে 2 পেকেট আৰু ইয়াৰ ডিছপ'জিবল মানে ভাত খোৱাৰ কাৰণে লৈ আহিলোঁ। এইখিনিয়ে বজাৰ। দুপৰীয়া ভাত এনেদৰে অলপমান ভাজি লৈছোঁ। পিঁয়াজ আৰু পিঁয়াজৰ থেৰু দি অলপমান ভাজি লৈছোঁ। কেতিয়াবা এনেদৰে ভাজি লৈ খায়ো ভাল লাগে, গতিকে সোৱাদৰ কাৰণে এনেদৰে ভাজি লৈছোঁ। আৰু এয়া মই বেলেগকৈ আৰু ভাত বনালোঁ। তাৰপিছত বিন, সৰু আলু ভাজিখন বহাই দিছোঁ আৰু মোৰ দালিখন হৈ গ'ল। আজি ভাবিছোঁ লাও এনেদৰে বনাম, ডাঙৰকৈ কাটিছোঁ আৰু ইয়াৰ লগত মই গোল আলু কেইটামান দি দিম। সেইকাৰণে কুকাৰত তেল অলপ দিছোঁ, পাঁচফোৰণ, তেজপাত এখন দিছোঁ। জলকীয়া দিব পাৰে, মই জলকীয়া দিয়া নাই। আৰু ইয়াৰ গোটা আলু কেইটামান, তাতে দিলোঁ নিমখ, হালধি। লাওখিনি দি দিম। লাওখন এনেকুৱা হ'ল আৰু ইয়াতে দিবৰ কাৰণে লৈছোঁ মই চব্জি মছলা আৰু জিৰা মছলা অলপমান। এইখিনি মই মিক্স কৰি ল'ম। ইয়াতে দিবৰ কাৰণে লৈছোঁ অলপমান নহৰু। এইখিনি দি পেলাই অলপমান ভাজি ল'ম। ইয়াতে মই অলপমান পানী দিম আৰু ঢাকনখন মাৰি পেলাই এটা হুইছেল আহিব দিম। আৰু এইখিনিতে মোৰ লাওখন হৈ আহিছে। ইয়াতে মই এটা জলকীয়া এড কৰিলোঁ আৰু মোৰ বনাই থোৱা দালিৰ পৰা এয়া দালি ইয়াতে দি দিলোঁ। আৰু ইয়াতে মই এড কৰিম ধনিয়া পাত, কাটি থোৱা ধনিয়া পাত আৰু এটা ইলাচি, নাইবা গৰম মছলা দিব পাৰি, অলপমান ঘি দিব পাৰি। আৰু মোৰ লাওখন হৈ গ'ল। এয়া কলপচলা বনাবলৈ মই কাটি পেলাই আটো পেলাই দিছোঁ আৰু এয়া মই মিক্সিত বটি লৈছোঁ আৰু মই এতিয়া বনাম। কলপচলা বনাবলৈ কেৰাহী তুলি দিছোঁ। মই ভাজিৰ কেৰাহীটোৱে তুলি দিছোঁ আৰু এয়া পিঁয়াজ লৈছোঁ এফাল কাটি, জলকীয়া এটা, তেজপাত এখন, নহৰু আৰু এতিয়া মই পাঁচফোৰণ দি দিলোঁ। জলকীয়া পিঁয়াজখিনি দি দিলোঁ। ইয়াৰ পিছত নহৰুখিনি দি দিলোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি পেলাই মই পচলাখিনি ঢালি দিম। পচলাখিনি দিয়া হ'ল আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি দিম। মই অলপ সময় ভাজি ল'লোঁ আৰু ইয়াতে মই দিম অলপমান জিৰা মছলা আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব। মোৰ পচলাখন হৈ আহিছে আৰু ইয়াতে মই সৰিয়হৰ গুড়ি অলপমান এড কৰি দিলোঁ। আৰু মোৰ পচলাখন হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। ছোৱালী বনাই আছিলে আটাৰ কেক, কিন্তু ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ। পিছৰ ব্লগত মই নিশ্চয় দেখুৱাম। আটাৰ কেক বহুত টেষ্টি হৈছে।
মই নিমখখিনি 2 দিন ৰ'দত দিলোঁ আৰু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কেৰাহী তুলি দিছোঁ আৰু কেৰাহীত তেল দি পেলাই গৰম হ'বলৈ দিছোঁ আৰু তাৰ পিছত এয়া পাঁচফোৰণ দি দিলোঁ আৰু আপোনালোকে শুকান জলকীয়া দিব। মই কেঁচা জলকীয়া দিম। আজি মানে শুকান জলকীয়া নাই ঘৰত, সেইকাৰণে কেঁচা জলকীয়া দিম আৰু মই গেছটো বন্ধ কৰি দিছোঁ। আৰু ইয়াতে হালধি দি দিলোঁ আৰু গেছটো বন্ধ কৰি দিছোঁ। তেলখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম আৰু তাৰপিছত মই নেমুখিনি দি দিম। ইয়াতে জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিলোঁ আৰু এইখিনি মই মিক্স কৰি ল'ম ধনিয়া গুড়ি। আৰু ইয়াৰ পিছত অলপমান ঠাণ্ডা হোৱাৰ পিছত মই সৰিয়হৰ গুড়ি এচামুচমান দি দিম আৰু জলকীয়াৰ গুড়ি দি দিলোঁ। মই অলপমান খাই চালোঁ, নিমখ কম হৈছে আৰু অলপমান নিমখ মই দি দিলোঁ আৰু ইয়াৰ পিছত মই সৰিয়হৰ গুড়ি দি দিম। সৰিয়হৰ গুড়ি দি দিলোঁ আৰু ইয়াৰে মই অলপমান মিঠা আচাৰ বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেদৰে বনাওঁ। মিঠা আচাৰৰ কাৰণে এটা চচপেন তুলি দিছোঁ আৰু মই চেনি লৈছোঁ। এইখিনি একাপ লোৱা নাই কাৰণ মই কমকৈ বনাই ভিডিঅ' কৰিম, আপোনালোকৰ কাৰণে মই ভিডিঅ' কৰি আছোঁ, গতিকে অলপকৈ বনাম মই। চেনিখিনি দি দিলোঁ আৰু ইয়াৰ আধা কাপ পানী দিলোঁ। আধা কাপো দিয়া নাই, অলপমান কমাই দিলোঁ আৰু চেনিখিনি গলিবলৈ দিম। চেনিখিনি গলি গৈছে আৰু দুটা আঙুলি দি চাব লাগিব। যেতিয়া একেবাৰে ডাঠ হৈ আহে, আমাৰ তিলৰ লাড়ু বা মুড়িৰ লাড়ু বনালে যেনেকুৱা ধৰণৰ হয় আঠাটো, ঠিক তেনেকুৱা হ'ব লাগিব। আৰু আঠা হোৱাৰ পিছত অলপমান নেমুৰ আচাৰ তাতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। গেছটো বন্ধ কৰি দিব পাৰে নাইবা 1 মিনিটমান গেছৰ ওপৰত ৰাখি দিব পাৰে, কিন্তু কমাই দিব লাগিব গেছটো। আৰু গোটেইখিনি মিক্স কৰাৰ পিছত এনেদৰে ঠাণ্ডা হ'ব দিব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থ'ব লাগিব। কাঁচৰ বটলত ভৰাই থ'লে বেছি ভাল হয়, বেছি দিনলৈ ভালে থাকে। গতিকে আৰু এনেধৰণে মিঠা আচাৰ বনাব পাৰি। আপোনালোকে যদি কোনোদিনে বনোৱা নাই তেতিয়াহ'লে এনেদৰে এবাৰ বনাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে আচাৰ খাই। আৰু এয়া কম সময়তে মোৰ দুবিধ আচাৰ প্ৰস্তুত হৈ গ'ল। এবিধ মিঠা আচাৰ, এয়া মিঠা আচাৰ আৰু এয়া জ্বলা আৰু টেঙা নেমুৰ আচাৰ। আৰু এইখিনিতে মই শাহুৰ ভিডিঅ' এটা দেখুৱাই দিলোঁ। তেওঁ নামঘৰলৈ যাবলৈ ওলাইছে, শৰীৰ অলপমান ভাল পাইছে, গতিকে যাবলৈ ওলাইছে। আৰু ইয়াৰ ৰাতিৰ কাৰণে কাটি আছোঁ সৰু আলু কাটি আছোঁ। আৰু ৰাতি এনেদৰে ভাত খাই লৈ আচাৰখিনি মই ভৰাই থ'বলৈ লৈছোঁ সৰু এটা বটলত, যিহেতু আচাৰখিনি ঠাণ্ডা হৈছে আৰু বহুত সোৱাদ হয়, বহুত সোৱাদ লগা হয়। আপোনালোকে নিশ্চয় বনাই খাব পাৰিব আৰু কিবা সুধিব লগা থাকিলে নিশ্চয় কমেণ্ট কৰি মোক সুধিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব, ভাল পালে নে বেয়া পালে। যদি ভাল পালে এটা লাইক কৰি দিব, আপোনালোকে লাইক নকৰে। আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায়। আৰু পুনৰ আহিম নতুন এটা ভিডিঅ' লৈ, আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল। আজিলৈ গুড নাইট এণ্ড থেংক ইউ।